নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ আৰু আজি নতুন এটা ব্লগ লৈ আহিছোঁ বহুত দিনৰ পাছত আৰু আজি ব্লগটো মই পাছবেলাৰ পৰা আৰম্ভ কৰিছোঁ মানে এতিয়া 3টামান বাজি গ'ল এতিয়া আমি আৰম্ভ কৰিছোঁ আৰু আজি হৈছে আমাৰ ঘৰত নখোৱা তো ধান চান কাটি মেলি আজি হৈছে নখোৱা তাৰে অলপ ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব লৈছোঁ তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব তো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া আমাৰ নখোৱা কাম আমি দিনৰ পৰাই কৰি আছোঁ এতিয়া মানে 3টামান বজাৰ পৰা আমি আৰম্ভ কৰি আছোঁ এতিয়া ভাত চাত বনোৱা আৰম্ভ কৰিছে আৰু ভিতৰত তো এতিয়া মই আপোনালোকক ভিতৰত দেখাওঁগৈ ভিতৰত কি কৰি আছে তো বলক আমি এতিয়া ভিতৰলৈ যাওঁ আৰু এতিয়া আমাৰ ইয়াত পুৰা শাক কাটি আছে চব্জি কাটি আছে এইফালে পাপা আৰু দদৌৱে এতিয়া আমি কেৰাহী নিবলৈ আহিছিলোঁ এয়া ভাইটিয়ে কেৰাহীটো লৈ আহি আছে আৰু এইফালে আমাৰ ইয়াত পিঁয়াজ কাটি আছে আদা নহৰু বিলাহী আৰু এইফালে মাংস কাটি আছে এইফালে আমাৰ পাপাই মাংস কাটি আছে আৰু এইফালে খানা বনি আছে এইফালে চব্জি বনি আছে পুৰা জুইত ৰান্ধনি আমি দেখাই দিওঁ আমি ৰান্ধনি আৰু এইফালে পুৰা বনি আছে খানাটো আমাৰ এটা আমাৰ শাক কাটি আছে ইয়াত এইখিনি ফুলকবি আৰু এইফালে ধনিয়া এইখিনি বিলাহী এইফালে আদা ৰচুন আৰু এইফালে আলু আৰু এইখিনি ৰঙালাও কাটি হৈ গ'ল আৰু এইখিনি মাংস আৰু এতিয়া আমাৰ বাই ধুনীয়াকৈ ষ্টাইল দিছে ন খাবলৈ মানুহ আহিবৰ কাৰণে তাই অকণমান ষ্টাইলটো দিছে মানে এইফালে দেখিছে আপোনালোকে এতিয়া এই গ্লাছৰ আগত বহি গৈছে পুৰা এঘণ্টামানৰ কাৰণে হয়তো নুঠিব চাগে মোৰ মতে আৰু ইয়াত এতিয়া মাছ ফ্ৰাই কৰি আছে আমাৰ আৰু এইখিনি ফ্ৰাই কৰি এটালে এইখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু এইখিনি ফ্ৰাই কৰিব আছে এতিয়া ফ্ৰাই কৰি আছে পুৰা জুইত আৰু এইফালে ইয়াত গেছত কি বনাই আছা কৈ দিয়াচোন হা কি বনাইছা কৈ দিয়াচোন ইয়াত বোলে জেলি বনাই আছে খাই বৰ ভাল নালাগিব পিছে এইখিনি মই গম পাইছোঁ এতিয়ালৈকে আমাৰ নখোৱা আলহী স্পেচিয়েল গেষ্ট আমাৰ এখেত কোৱাচোন কিবা এটা ভাইটি কোৱাচোন কিবা এটা কোৱাচোন কোৱা আকৌ লাষ্ট কৈছা নি কিন্তু লাষ্ট কৈছা এফালে চোৱা এই নাযাবি নালাগে যাবলৈ এইজন আমাৰ দুইজন পাৰ্টনাৰ খেলি আছে পুৰা এইফালে চোৱা প্ৰথম এইফালে লাজ কৈছা গ'লে সৰুখনো লাজ কৰে আজিকালি ডাঙৰখনো লাজ কৰে ইমান পোৱালিতে যদি লাজ কৰে আমাৰ তুমি আমাৰ এই বিকাশ আৰু এতিয়া মই ৰাতি ইয়াত খৰি নি আছোঁ খৰি যোগান দি আছোঁ মানে বাঁহ খৰি লাগে বোলে বাঁহ খৰি সেইকাৰণে মই এতিয়া জেওৰা ভাঙি পিনে নি দিছোঁ ৰান্ধনিক তো ফাইনেলি আমাৰ এতিয়া খানা ৰেডি এফালে চবকে খানা খাবলৈ দিয়া হৈছে এইফালে তো এইফালে বাই আৰু খুৰীয়ে চবকে দি আছে আৰু তাৰপাছতে আমাৰ কাৰেণ্টটো গ'লগৈ মোবাইলৰ ফ্লাছ জ্বলাই খাব লগা হ'ল এজন আমাৰ ৰাইজ 2 নম্বৰ টিপ মাৰিছে নখোৱা বুলি পুৰা 11টা বজাত মই 2 নম্বৰ টিপ মাৰিছোঁ আচলতে মোক খোৱা ভাল নহ'ল সেইকাৰণে মই এতিয়া 2 নম্বৰ টিপটো মাৰিছোঁ আৰু এতিয়া মই এইফালে বুট দাইল এইফালে হাঁহ মাংস এইফালে চিঙৰা এইফালে এনেকৈ মই খাই আছোঁ এতিয়া
মাংস পানী নাখাবি অ' এতিয়া মই ভাত খাই লওঁ তাৰপিছত লগ পাম আপোনালোকক